অন্য দিনাৰ দৰেও আজিও তাৰমানে পথাৰত জলপান দিব আছোঁ। আজি গুড়া খান্দা আনিছোঁ, গুড়া খান্দা খাই পেলাই তাৰমানে আজি তাৰমানে আমাৰ এইয়া আবু আছে, LPG আবু আছে, সেইকাৰণে তাৰমানে সি বোলে হেৰি খাই বোলে এইয়া গুড়া খান্দা খাই পেলাই সেইকাৰণে আৰু গুড়া খান্দাকে লৈ আছোঁ আৰু। গতিকে আজি LPG আবু বোলে আহিম বুলি কৈছে, অলপমান আঁঠুটো বোলে ভাল পাইছে, পোৱাত পৰিছিল বোলে, পৰাৰ কাৰণে অলপমান আঁঠুটো অলপমান কিবা কেৰেক হৈছিল আৰু সেইকাৰণে এতিয়া বৰ্তমান ভাল হৈছে। এতিয়া আৰু গুড়া খান্দা আৰু চাহ লৈ যাই আছোঁ। এতিয়া দেও আৰু আগত দেখি আছে এন্তে বহি আছে না মানে পেক ৰহি আছে, মাতবা লাগব এহঁতক, মাতো আৰু নেকি। আজি আৰু এই খান্দা লৈ আছে, এই খান্দা চাওক, আজি বোলে খান্দা খাব একদম নতুন নতুনকৈ খুন্দি আনিছোঁ। এতিয়া মায়ে বিলাই আছে, এইফালে আবু আছিল আমাৰ LPG আবু, এতিয়া আমাৰ খুৰীমা খাই আছে। এতিয়া আমাৰ LPG আবু, আবু কেনে লাগছে খাই পেলাই? বঢ়িয়া বঢ়িয়া লাগছে না? বঢ়িয়া লাগছে। মালটোতকে এইটো ভাল না কি? মালটো ভাল, ইও ভাল। মালটো খাব পারলে বেশি ভালো লাগে না? বেশি ভাল লাগে। আজি পিছা কাণ আনলিও পায়। নাই আনবো ইটান। ৰাতি খাবি না? ৰাতি খাম। দে আজি বাৰু এই খাচোন ন? মালটো পিছত খাবি ন? আবুৰ বোলে ভৰি, ইখান ভৰি বেয়া আছিল না ইখান ভৰি? ইখান বিষ। ইখান বিষ হৈছিল বোলে, অলপ কমছি ন? অলপ কমছি। আমাৰ পথাৰত আহিলে তাৰমানে এইগিলা বিষ চিষ কমি যায় না? কমি যায়। গাঁৱৰ মানুহে তাৰমানে বিষ চিষ ইমান হেৰি কৰি নাথাকে, তাৰমানে কেয়াৰ কৰি নাথাকে আৰু এই বিষ থাকিলেও তাৰমানে আহে আৰু হয়নে আবু? আৰু চাওক আবুৰ এতিয়া কিমান 85 বছৰ হ'ল না? হৈছে মানে 70-80 পাৰ হৈ গৈছে আৰু আবুৰ, হয়নে? আবুৰ 80 পাৰ হৈ গৈছে, তথাপিও টান হৈ আছে। চাওক আমাৰ এটা খাৰ খোৱা মানুহ না, পুৰা একদম ভাল হৈ আছে। আৰু আবুৰ ইমান চুলিগিলাকো পকা নাই, হয়নে? একোৱে লগোৱা নাই, ইমান চুলিগিলাই পকা নাই। আৰু বাহিৰততো আৰু চুলি পকাই নাই না, বাহিৰতকৈ ডাঙৰ। চাওক আগৰ কেনেকুৱা আছিল ন আবুৰ, এতিয়া ন তাত আছে কিজানি ঘৰত দেখি ন? চাওঁ এই সন্মুখৰ কিতা হেৰি হৈছে আৰু খৰচি আৰু আগৰ গিলা আছে আৰু মাহঁতৰ গিলা পকি গৈছে, খুৰীহঁতৰ গিলাও পকি গৈছে। এনে এতিয়া এই ফাচমল লগাইছি, কিন্তু আবুৰ সেনকে ইমান পকা নাছিল। কিন্তু এই এতিয়া আৰু অলপমান বুঢ়া হ'লেচোন, বেছি পকি গ'ল। সেইকাৰণে এতিয়া আৰু ময়ো খাওঁ আৰু নে কি, আপোনালোকে চাই থাকক। এতিয়া আৰু সান্দহ খালোঁ। সান্দহ বোলা বস্তুটো তাৰমানে এনেকুৱা হৰলিক্সো পাত্তা নাপায়, হৰলিক্স চেৰেলেক্স এইবিলাকো পাত্তা নাপায়। সান্দহ যদি খাই ন তাৰমানে একদম শক্তি পায়। এতিয়া সান্দহ খাই কেনে পূৰা একদম কঠীয়া তোলো, এইখন বেৰা পাৰ হৈ যাম, পাৰ হৈ যাই কেনে তাতে কঠীয়া তুলিম, আপোনালোকে চাই থাকক কঠীয়া কেনেকৈ তোলোঁ। গতিকে আপোনালোকে বহি থাকক, বাৰিষাৰ দিনত কাম কৰক। গতিকে আহক আমি কঠীয়া তোলোঁ। এতিয়া আমি কঠীয়া তোলোঁ, আপোনালোকে চাই থাকক কঠীয়া কেনেকৈ তোলোঁ। পূৰা একদম এনেকৈ ধৰিব, পূৰা একদম এনেকৈ ল'ব। আৰু ইফালে দুটাকো দেখাই দিওঁ, আৰু এনেও তুলি আছে, এইফালেও পেক ৰুই আছে, চাই থাকক আপোনালোকে। এতিয়া কঠীয়া তুলি ভাগৰ লাগি গ'লে, এটা কঠীয়া তুলি এতিয়া অলপমান জিৰাওঁ, কঁঠাল অলপ খাই লওঁ, বল অলপ বনাই লওঁ না কি কোৱা? মই এতিয়া বৰ্তমান এই বাৰীৰে আঠাখিনি গুচাই আছোঁ, নহ'লে তামান হাতত লাগেই। এনেকৈ বাৰী এডাল ল'লি আৰু কথা নাই আৰু। এতিয়া কঁঠাল খাই লওঁ, অলপমান বল বনাই লওঁ। কঁঠাল খালি তাৰমানে তামান শক্তি আহে, তাৰমানে মাজে মাজে যদি কঁঠাল খাই থাকব পাৰি তামান শক্তি আহে। সেইকাৰণে কঁঠালখিনি খাই লওঁ। আপোনালোকে খাব নেকি? যদি খাই আহক, এই বাৰিষা বতৰত কঁঠাল খাই তামান মজা লাগে, হয় না? খাব লাগে, পূৰা একদম পেট ভৰাই খাব লাগে। এইগিলা খাই থাকিলে যদি গাত যদি শক্তি লাগে, এইগিলা খাই থাকিব লাগে। তাৰমানে এইগিলা খাই থাকিলে কঠীয়া তুলিব তামান পাৰে, তাৰমানে একো নহয়। গতিকে এতিয়া কঁঠালখিনি খাই লওঁ, আপোনালোকে চাই থাকক। এতিয়া আৰু গধূলি হৈ গ'ল, তাৰমানে কঠীয়া অলপ বেছিকৈ তুলিলোঁ না, সেইকাৰণে গধূলি হৈ গ'ল। আপোনালোকে দেখা পায়, গমেই পাইছে, মই হয়তো চিনিও পোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো ৰাতিক লাগি হ'ব। তাৰমানে এতিয়া গা পা ধুই কেনে আপোনালোকক ৰাতিক লাগি দেখাম আজি তাৰমানে ভিডিঅ'টো, চাই থাকিব ভিডিঅ'টো। এতিয়া আৰু গা পা ধুলোঁ, এতিয়া দোকানত সোমালোঁ অকণমান। এইকেইটা কাষ্টমাৰ আছে, সিহঁতক বোলে কিবা কিবি লাগে। দাদাই আছিলে দেচোন অলপ আগতে, এতিয়া আৰু মই সোমালোঁ আৰু মই মালিক নাই দোকানখনৰ, সেইকাৰণে আৰু এতিয়া বঢ়িয়াকৈ ইয়াতে বহি লওঁ। সিহঁতক কি লাগে, এনে কঠীয়া তুলিছিল না, সেই তাৰে পইচা নিবা সিহঁতক আৰু পইচা পাতি দি লওঁ না কি কয়। এতিয়া আৰু মই পূৰা তেল চেল ঘঁহি লওঁ। তাৰপিছত আৰু আমাৰ LPG আবুৰ কাৰণে মাল আনবা যাবা আছে। এই LPG খাব না, এতিয়া আছি আবুই ৰখি আছে, আবুক দেখাই আছোঁ ৰ কি বনাইছে, আৰু আজি দেখাই আছোঁ আপোনালোকক। আজি পূৰা সম্পূৰ্ণ পূৰা ভিডিঅ' চাই থাকিব আপোনাৰ। আৰু এতিয়া আবুৰ কাৰণে LPG বিচাৰি যাই আছোঁ। এতিয়া ৰাতি হ'ল, মাল বিচাৰি যাই আছোঁ, মানে LPG বিচাৰি যাই আছোঁ। পাৱা নাই বহুকেই ঘৰত, পাওঁ না নাপাওঁ গম নাপাওঁ আৰু দেই।
যাই আছোঁ চাওঁ আৰু পাওঁ নে নাপাওঁ বাৰু আবু অঁ এ মাল বিচাৰি বিচাৰি মালে নাপালোঁ আকা কি কৰিবি তান অঁ মই বৰ আশা কৰিছিলোঁ খাবা অঁ এ আজি নাই আৰু কি কৰিবি আৰু অঁ দে হ'ব দে আহ এতিয়া ভাতকে খাই আহ কালি কালি এ গোটাকেইটা অঁ ভাত খাওঁ আইতা আহি যাওঁ আৰু এতিয়া মাংস বনাইছিল তাৰমানে মাংস বাকীকেইটা খালাই এটা আবুহঁতৰ কাৰণে আছে আমি এতিয়া খাম আৰু এইফালে মাছ মাংস কিবা কিবি আছে আৰু এতিয়া সুধা ভাত এইকেইটা তাৰপিছত মোৰ ভাত এতিয়া বাঢ়ি থৈছে আৰু বাবুৰ এতিয়া মোৰ একটা মোৰ নহয় এতিয়া বাবুৰ একটা মোৰ এতিয়া আমি এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত আবুহঁতে খাব বোলে আৰু আমি এতিয়া ভাত খাই আছোঁ এই বাবু আৰু মই ভাত খাই আছোঁ ভাত খাই ইমান দিখে নাখাওঁ দিয়ক ক'ৰবাত আকৌ মুখ লাগি যাব আবুহঁতক খাৱা দিখাওঁ সিহঁতৰ মুখ লাগিলেও কথা নাই নাই খাৱাৰ পিছত এটা খাই আছে এনে পেলাই মালটো নহ'ল আবুৰ আবু অঁ খাছা না কিয়া নাগে লো নাগে মাংস দি হচ্ছি আবু খাই দি এই শাহু মাই নিৰামিষ খাচি খুৰী মাংস খাই দিছোন মাংস কণী চব খাচি আবুতো খাব পাৰা নাই খাছা না নাই নাই খাইছোঁ খাছা পুৰা খাছা না অঁ বঢ়িয়াকৈ খাইছোঁ আৰু মায়ে আকৌ চব খাচি একেবাৰে মাছ মাংস গোটা খাচি ডাঙমায়া খাচি কেনে লাগছে না মায়ে ভালে লাগিছে ভাল লাগছি জ্বালা কিটা কোনো খোৱা নাই খাইছোঁ জালা জালা খাইছোঁ আবু এটা হাঁহি মাত দিছোন বঢ়িয়া লাগছে বঢ়িয়া লাগছি না বঢ়িয়া বঢ়িয়া দে খাই থাক দে অঁ তোৰ মালটো নহ'ল কাৰণে অলপমান বেয়া লাগছি না অলপ অশান্তি কালি লাগো কালি দিম দে তই এতিয়া ভাত খাই থাক বঢ়িয়াকে মই যাওঁ আৰু এইফালে আমাৰ ভণ্টি খাই আছে দে তহঁতে ভাত খাই থাক দেই মই বঢ়িয়াকে তামোল চামোল কাটো তহঁতে ভাত খাই থাক আৰু এতিয়া মানে সকলোৰে ভাত খোৱা হ'ল তো ঘৰে ঘৰে সকলোৱে গ'ল আৰু যিকেইজনে আমাৰ তাত পেক ৰুইছিল মানে ভুই ৰুইছিল কিছুমানে ভাত খাব নাপালে কিন্তু তেওঁলোকক পিছত মাতিম আপোনালোকে বেয়া নাপাব দেই যদি ভিডিঅ'টো চাইছে আপোনালোকেতো গমেই পাব কোনে কোনে আজি ভাত খাইছে গতিকে আপোনালোককো এদিন মাতিম গতিকে আজি যিকেইটাই ৰুইছিলে সেইকেইটাক মাতিলোঁ আৰু নেক্সট দিনা আপোনালোকক মাতিম বেয়া নাপাব গতিকে আজিৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব গতিকে এতিয়া শুবৰ টাইম হ'ল 11টা বাজিল গতিকে এটা বাই বাই গুড নাইট